এয়া আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ মোৰ খুব সন্মানীয় আমাৰ জনপ্ৰিয় অভিনেতা সকলোৰে মৰমৰ অতুল্লা। আজি আমি আচলতে খুব গৌৰৱ অনুভৱ কৰিছোঁ। আজি এই চুটি ছবিখনত আমি আপোনালোকৰ লগত অভিনয় কৰিবলৈ পাই আচলতে কিবা এটা শিকিবলৈও পাইছোঁ আৰু খুব ভাল লাগিছে। গতিকে আপোনালোকৰো আশীৰ্বাদ আমাৰ ওপৰত আছে নিশ্চয়, আৰু ভাল লাগিছে মোৰ। আজি আচলতে এই ছবিখনত বিশেষভাৱে মই অভিনয়ৰ ওপৰত মোৰ তেনেকুৱা অভিজ্ঞতা নাই, তথাপিতো আপোনালোকৰ লগত অকণমান আহি কিবা এটা শিকাৰ যিটো হেঁপাহ, সেই হেঁপাহ পূৰ্ণ হৈছে। গতিকে আপুনি কি ক'ব? আচলতে শিকাৰ শেষ নাই। এতিয়া এইটো সময়ত এইটো বয়সতো ময়ো শিকিয়ে আছোঁ। হয়, যে জীৱনৰ অন্তিম বয়সলৈকে, অন্তিম সময়লৈকে আমি শিকি থাকিব লাগিব। ইয়াত কোনো বয়সৰ কথা আহি নপৰে, বা আজি মই দুখন ছবি কৰিলোঁ বুলি মোৰ অভিনয় শিক্ষা শেষ হ'ল সেইটো নহয়। এই শিক্ষা চলি থাকিব আজীৱন চলি থাকিব। গতিকে কষ্ট কৰিব লাগিব। গতিকে মই নতুন প্ৰজন্মক তোমাৰ জৰিয়তে এটাই কথা ক'ব বিচাৰিছোঁ যে কষ্ট, ধৈৰ্য আৰু ধৈৰ্য এই তিনিটা শব্দ যদি হৃদয়ংগম কৰি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় প্ৰত্যেকজন অভিনয় শিল্পীয়ে ইয়াৰ সফলতাৰ মুখ দিব। আজি চুটি ছবিখন বিপদ নামটো, এই বিপদ ছবিখনৰ বিপদ আপুনিয়ে নেকি বাৰু? নহয়, সেইটো ছবিখন চোৱাৰ পিছতে গম পাব বিপদ মই নে বেলেগ কোনোবা, ছবিখন চোৱাৰ পিছতে গম পাব। কাৰণ এতিয়াই গোটেই ৰহস্যটো ভেদ কৰিব দিগদাৰ হ'ব। গতিকে ছবিখন চোৱাৰ পিছত আমি গম পাম বিপদ কাৰ বাবে। আপোনাক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটো আপোনালোকে যদি এই ভিডিঅ'খিনি চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ৰাজশেখৰ প্ৰডাকশ্যনৰ সমূহ মানে পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জনাইছোঁ। অতুল্লাক আমি প্ৰণাম জনাইছোঁ, আৰু আমি আগন্তুক চেষ্টা কৰিম ভালকৈ অভিনয় কৰিবলৈ। গতিকে এই বিপদ ছবিখনৰ বিপদ কোন চাবলৈ নাপাহৰিব। ধন্যবাদ।